আহক 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 ভিতৰলৈকে সোমাই আহক বহক চলে তাকে বোলো নাই ময়ে লগত লৈ যাওঁচোন আজি পুৱাতে ৰিজাল্টটো পালো আৰু তাকে বোলো আপোনাৰ ওচৰলৈকে আহিলো ৰিজাল্টটো পাই ভালেই লাগিলে মই এয়াই আশা কৰিছিলো বাৰু ইয়াতকে বেছি ভাল আশা কৰা নাছিলো তথাপিতো আৰু বোলো আপোনাৰ ওচৰলৈ নাহিলে বেয়া লাগিব নহয় ল'ৰা আহিবলৈ মন কৰা নাই তথাপিতো লৈ আহিছো ই বোলে নাযাওঁ নাযাওঁ ছাৰে মোক পিটিব ছাৰে মোক মাৰিব এনেকেহে আছে বোলো নাই যাবই লাগিব ব'ল তাকে লৈ আহিলো ছাৰ নমস্কাৰ ৰিজাল্টটো আপুনি গম পাইছেই মই নাহোঁ বুলি ক'লোঁ তথাপিতো দেউতাই লৈ আহিলে ছাৰ মোক এইবেলি ক্ষমা কৰে যেন আৰু অহা বেলিলে মই আপোনাক ভাল ৰিজাল্ট কৰি দেখুৱাম হয় আগত বহকচোন বাৰু ৰিজাল্টৰ কথা হ'ব বাৰু আপোনাক ই ৰিজাল্ট ভাল হৈছে বুলি কৈছে মোৰ স্কুলৰ একমাত্ৰ ছাত্ৰ ইয়েই ৰিজাল্ট বেয়া কৰি আহিল জানেনে মোৰ নাক কাণ কটাইহে এৰিলে সি আৰু এই আপুনি যোৱা বছৰ এণ্ড্ৰইড মোবাইলটো কিনি দিয়েই লগালে নহয় লতৰ পথৰটো আপোনাক মই ইমানকৈ মানা কৰিলোঁ নিদিব নিদিব হয় ছাৰ আপুনি মানাই কৰিছিলে তথাপিতো মই দিছিলোঁ কাৰণ সি মোক কৈছিলে অনলাইনত পঢ়িবলৈ বোলে ভাল তাকে বোলে নেট খুচৰি খুচৰি বৰ ধুনীয়া ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ ওলাই আহে পঢ়িবলৈও ভাল চব বস্তুবোৰ সহজ হৈ পৰে সেয়েহে মই কিনি দিছিলোঁ মোৰ কিনি দিয়াটোৱে ভুল হ'ল বুজিছেনে আৰু মাজে মাজে সি কয় বোলে মই গান শুনি শুনি অংক কৰি বৰ ভাল পাওঁ ই মোক জ্বলাইহে খালে বুজিছেনে ছাৰ ই মোৰ মান সন্মান চব খেদিলে মই ঘৰত ইমানবোৰ মিঠাই আনি থলোঁ সি ভাল এটা ৰিজাল্ট কৰিব বুলি মানুহে দুনুহে উৱা দুৱা লাগিছে চোতালে ঘৰে কিন্তু সি মোৰ নাক কাণ কটাইহে এৰিলে আৰু এইবেলিতে তাৰ পঢ়া শুনা কটাই তাক সেই চাহৰ দোকান এখনতে সোমোৱাই দিম তাতে সি বাচন ধুই চাহ বনাই ৰাইজক খুৱাই যি কৰে কৰি থাকিব আৰু মই আৰু নোৱাৰিছোঁ বুজিছেনে মই আৰু নোৱাৰিছোঁ হয় দিয়ক আপুনি এই মোবাইলটো তাক দি বৰ সৰ্বনাশ কৰি পেলালে বুজিছেনে এই মাইক নাইকিয়া ল'ৰাটো পঢ়ি শুনি ডাঙৰ মানুহ হ'লে আপোনাৰ অলপ সহজ হ'লহেঁতেন আপুনি অলপ ৰেহাই পালেহেঁতেন সি তাকেই যে বুজি নাপায় হা সি যিখন কাণ্ড কৰিলে এই এতিয়া আৰু তাক লৈ আৰু চিন্তা কৰিব নোৱাৰি আৰু তাকে মানে বৰ চিন্তাতহে পৰিছোঁ আৰু বুজিছেনে মোৰ এটা ল'ৰা ছোৱালী মোৰ স্কুলত ফেইল নামাৰিলে জানেনে ইয়াৰ বাহিৰে ই এনে এণ্ড্ৰইড চলোৱাটো হা তাৰ এই মোবাইলটো বেচি পেলাই আপুনি তাক একেবাৰে কিবা এটা দোকান এখন পাণ দোকান এখনকে খুলি দিয়ক আৰু সি সেয়াৰ যোগ্য আৰু ছাৰ আপুনি মোৰ কলিজাৰ টুকুৰাটো বেছি দিয়াৰ কথা কৈছে মোৰ কলিজা নহ'লে মই চলিম কেনেকৈ ছাৰ সেয়েহে মোৰ কলিজাটো বেচাৰ কথা একদম নক'ব মই ছাৰ পঢ়িম নহয় এইবাৰকে ফাটাফাটি ৰিজাল্ট কৰি দেখুৱামেই ছাৰ একদম আপুনি বম গোটাই থওক মিঠাই গোটাই থওক ছাৰ এইবাৰ এনে ৰিজাল্ট কৰিম আপোনাৰ স্কুলত মিডিয়াই ভৰি যাব ছাৰ চাৰিওফালে খালি কেমেৰা স্পীকাৰ তাকে দেখি থাকিব ছাৰ মই আপোনাক এইবাৰ একদম শপত খাই কৈছোঁ মোৰ মোবাইলটো শপত খাই কৈছোঁ ছাৰ মই ভাল ৰিজাল্ট কৰি দেখুৱামেই আৰু আপুনি চিন্তাই নকৰিব ছাৰ এইবেলি মোক ক্ষমা কৰক আৰু ছাৰ এইবেলি মোক ক্ষমা কৰক তোৰ কোৱা কথাকেইটা মোৰ সঁচা সঁচা যেন লগা নাই অ' হা এই মায়ে তোক সৰুতে থৈ মৰি থাকিলে মই ইমান কষ্ট কৰি তোক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ তই তাকে যে মোৰ দুখ কষ্ট বুজি নাপালি সেয়েহে মোৰ দুখ লাগিলে তই ক'লি মোক এটা এণ্ড্ৰইড মোবাইল কিনি দিয়া মই ভাল ৰিজাল্ট কৰি দেখুৱাম তই সেয়াহে কৰিলি গান শুনি শুনি মোক তই বৰবাদহে কৰি দিলি আৰু কিমান চেলফি ল'লি সেই ফটোবোৰ এতিয়া কি কৰিবি এতিয়া পাণ দোকান খুলি দিম তাতে ফটোবোৰ লৈ আৰি বহি থাকিবি আৰু বুজিছ আৰু এই বছৰ একে ভালকৈ পঢ়ি শুনি তই ভাল ৰিজাল্ট কৰি মোৰ মনৰ আশাটো পূৰ্ণ কৰিবি আৰু তই কৈছই নহয় সাংবাদিক মোৰ স্কুলৰ চোতালত আহি উপস্থিত হ'বহি মই তাকে আশা ৰাখিলোঁ আৰু তোৰ তই ভাল ৰিজাল্ট এটা কৰি দেখুৱাবি বুলি যা লথো এতিয়া ঘৰলৈকে যা আজিলৈ গৈ থাকোঁ আৰু
এতিয়া ই কোৱাটোকে কৰে যদি আৰু ভাল কথা, নহ'লে আৰু কৰিবলগীয়া একোৱেই নাই আৰু। তাকে অকণমান মন কাণ দিব তাক আকৌ এবাৰ, আপোনাৰ কষ্ট যাতে সাৰ্থক হয়। এইবাৰতো আপোনাৰ কষ্ট সি বুজিয়ে নাপালে, অহাবাৰলৈ যদি কষ্ট সাৰ্থক হয় আৰু ছাৰ, সি কোৱাইটোৱে যদি হয় আৰু বৰ ভাল লাগিব। আশীৰ্বাদ কৰিব যাতে সি অহা বছৰলৈ আকৌ ভাল ৰিজাল্ট এটা কৰি দেখাব পাৰে। গৈ থাকোঁ আৰু ছাৰ, আপুনিও ভালে থাকক, আশা ৰাখিলোঁ।